তো হে গাইজ ঈদ গ'ল খেল গ'ল বহুত কিবা কিবি গুচি গ'ল তাৰমানে আমি যি খেলত ব্যস্ততাৰ মাজতে থাকোঁতে মানে আমি নিজকে কি কণ্টেণ্ট বনাম পাহৰিয়ে থাকিলোঁ তো গাইজ আহিলোঁ আকৌ আমাৰ এই খেল ধেমালিতে যি আমি তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ তাৰ মাজতে আমি সম্বৰ্ধনাও ৰাখিছিলোঁ তাৰ মাজত খেল ধেমালি ৰাখিছিলোঁ মই আপলোড কৰিছিলোঁ হয়তো আপোনালোকে উপভোগ কৰিছে দেখিছে আৰু ভিডিঅ'বিলাক বহুত মৰম দিছে চেনেহ দিছে শ্বেয়াৰ কৰিছে এতিয়া কথাটো হ'ল তাৰ মাজতে আমি বহুত মানুহকো সম্বৰ্ধনা জনাইছিলোঁ হয়তো মই এক্সট্ৰাকৈ আপলোড দিব পৰা নাছিলোঁ আৰু এই ভিডিঅ'টোত আজি সকলোবোৰ অলপ ক্লিপ আমি সম্বৰ্ধনা জনাইছিলোঁ বা কিছু খেল কি খেল আমি পাতিছিলোঁ সকলো ভিডিঅ' ক্লিপ আজিৰ এই ভিডিঅ'টোত পাব তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু পাৰিলে শ্বেয়াৰ কৰি দিব মেমৰিত ৰাখি থৈ দিয়ক তো বলক ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ প্ৰথম দিনাখনৰ কাৰ্যসূচী আছিলে মাৰাথনৰ কিছু সময় আগতে আমি আমাৰ খেলখন পৰিচালক কৰিবলৈ উদ্বোধনী আৰম্ভ কৰোঁ আৰু সুন্দৰভাৱে আমাৰ গাঁৱৰ মুৰব্বী ৰমজান আলী ডাঙৰীয়াৰ লগতে আৰু বিশিষ্ট ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈ আমাৰ লগত সুন্দৰভাৱে সহায় সহযোগিতাত আমাক সুন্দৰভাৱে খেল চলাই লৈ যাবৰ কাৰণে সাহস দিয়ে আৰু আমাক সুন্দৰভাৱে কিছু কথা কয় বলকচোন আমি শুনো যুৱ কমিটিক বিশেষভাৱে আমি আদৰণি জনাইছোঁ যে সম্পূৰ্ণ খেলটো সম্পূৰ্ণ খুব পৰামৰ্শ হিচাপে আগবঢ়াই নিয়ে তাৰ ধন্যবাদ আপোনালোকক তো এতিয়া খেল আৰম্ভ হ'ব খেলুৱৈসকল পূৰা ৰেডি হৈ গৈছে গাইজ চাওক পূৰা খেলুৱৈসকল পূৰা ৰেডি পূৰা ফেণ্টাষ্টিক ৰেডি হৈ গৈছে চাওক সকলো ল'ৰাবোৰ ৰেডি আৰু এতিয়া খেল ষ্টাৰ্ট হ'ব আৰু ৰুলছ বাই ৰুলছ খেলা হ'ব চাওক আজিৰ প্ৰথম পুৰস্কাৰ কোনে পায় সম্পূৰ্ণ ভিডিঅ'টো চাওক পুৰা বিজয় হ'ব কমেণ্ট কৰি এনেকৈ আমি খেল আৰম্ভ কৰি দিওঁ মাৰাথন দৌৰ আৰম্ভ হ'ল আৰু এই খেলত কোনে জিকিলে আপোনালোকে নিশ্চয় গম পাইছে চাগে वाह तुम्हारा नाम হয় আৰু আমাৰ পংকজ চেত্ৰীয়ে এই মাৰাথন দৌৰত জয়লাভ কৰিছিলে আমাৰ খুবেই ভাল লাগিছিলে আমাৰ তিনিঠেঙীয়া খেল সৰু ছোৱালীৰ অলপ পিছুৱাই যোৱা এইখিনি অলপ পিছুৱাই যোৱা এইকেইটা অলপ পিছুৱাই যোৱা নাই এইকেইটা অলপ পিছুৱাই এইকেইটা বেছি আগত আহি গৈছে আৰু অলপ পিছুৱাই যোৱা আৰু এতিয়া আমাৰ আৰম্ভ হ'ব জিৰ' চাইজৰ ওপৰত যিসকল ল'ৰা আছে তেখেতসকলে খেলখন খেলিব আৰু চাওঁ আজিৰ এই খেলত কোনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হয় সম্পূৰ্ণ ভিডিঅ'টো চাওঁ তেতিয়া গম পাব আজিৰ এই জিৰ' চাইজৰ ওপৰত ল'ৰাসকলে কোনে জিকিলে চাওঁ মই খেলুৱৈসকলক নামবোৰ সুধি কোন আছে অংশগ্ৰহণ কোনে কৰিছে তোমাৰ নাম কি তুমি জিকিম বুলি আশা কৰিছা নেকি সঁচাই কিমানখিনি তোমাৰ ৰফিক ৰহমান তোমাৰ আফ্ৰিক আলী তুমি জিকিম বুলি আশা কৰিছা নেকি ফুল কনফিডেন্স আৰু তোমাৰ নাম তোমাৰ তুমি খেলিব পাৰিবা এনেকৈ এখন সকলৰ লগত অলপ সৰু দেখা গৈ আছে পাৰিবা ন জিকিবা বুলি আশা আছে নেকি মানে দেখাত সৰু হ'লে কি হ'ব কিন্তু অন্তৰখন বহুত ডাঙৰ আছে খেলিম আৰু জিকিবলৈ আৰু আজি আমাৰ ঈদ মেহফিলৰ দ্বিতীয়টো কাৰ্যসূচী দ্বিতীয়টো দিন আৰু আমি হাতত লৈছোঁ আৰু এই চাওক কণ ল'ৰাবিলাক ৰেডি হৈ গ'লগৈ চাওক এতিয়া কোনে জিকে আজিৰ খেলত তো আৰু গাইছ এই চাওক কণ ল'ৰাবিলাকে পূৰা ৰেডি তোমালোকে দৌৰিবা ন দৌৰিবা পূৰা ৰেডি হৈ আছা তোমাৰ নাম কি হা তোমাৰ 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 নাম তোমাৰ 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 নাম তোমাৰ নাম কি সমীৰ ফাইনেলি গাইছ ৰেডি পূৰা মানে একদম চাকাচভাৱে ৰেডি হৈ আছে ইহঁতে খেলিবই কোনে জিকিব কোৱা জিকিবা কোনে জিকিব চাওক হেঁপাহ গাইছ হেঁপাহ মানে জিকিব মানে মনত বহুত হেঁপাহ আৰু আশা লৈ কেনে খেলিব তো চাওঁ এতিয়া খেলটো আৰম্ভ কৰা হ'ব চাওক কোনে জিকিলে আজিৰ খেলটোত
আৰু এনেকৈ আমি সৰু সৰু ল'ৰা ছোৱালীক খেলাই লৈ গৈ আমাৰ 3টা দিন পাৰ কৰিছোঁ। অশেষ অশেষ ধন্যবাদ যে আমাৰ আজিৰ নৱপ্ৰজন্মই আমাৰ উঠি অহা যুৱক সংঘই এই ঈদ মেহফিল খেল ধেমালি আজি কিছু বছৰ ধৰি বন্ধ আছিলে, যিহেতু তেওঁলোকৰ উৎসাহৰ দ্বাৰা আকৌ নতুনকৈ এইটো বছৰত আজি 3দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে আৰু তাৰে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী। আৰু গোটেই আজিৰ নতুন যিটো আমাৰ খেল কমিটি তেওঁলোকে সঁচাকৈ প্ৰশংসনীয় কাম কৰিছে আৰু তেওঁলোকক বহুত ধন্যবাদ যে তেওঁলোকে কিমান মানে অতি কম সময়ৰ ভিতৰত তেওঁলোকে ইমান সুন্দৰকৈ ইমানখিনি আয়োজন কৰিছে। তাৰ বাবে তেওঁলোকক আমাৰ যুৱক সংঘৰ ফালৰ পৰা তেওঁলোকক অশেষ ধন্যবাদ থাকিলে যে আগন্তুক দিনবোৰত হয়তো কিজানি তোমালোকে আকৌ তেনেকুৱাই কামখিনি কৰিব লাগিব। তাৰ বাবেও তোমালোকক আগতীয়াকৈ মানে আমাৰ কমিটিৰ ফালৰ পৰা মানে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মঞ্চত সকলো আমাৰ আই মাতৃ আৰু বন্ধুসকলক ধন্যবাদ যে আজিৰ প্ৰথম দিনৰ ঈদ মেহফিল খেলৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী সকলোৱে উপভোগ কৰি আছে। তাৰ বাবে ইয়াত অহালৈকে সকলোকে ধন্যবাদ।